আৰু লগতে এটা ইম্পৰ্টেন্ট বস্তু হল এই যে পাৰ্সন 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 আমি কৈ আছো আমি বাক্য যেতিয়া বনাও পাৰ্সন বোৰক সাবজেক্ট বুলিও কোৱা হয় কি বুলি কোৱা হয় সাবজেক্ট এই প্ৰতিটো পাৰ্সনক সাবজেক্ট বুলি বাক্য লৈ বাক্য আৰম্ভ কৰা হয় বুজি পাইছা পাৰ্সন বোৰক সাবজেক্ট বুলিও কোৱা হয় এটা ইম্পৰ্টেন্ট পইণ্ট লিখি লোৱা এতিয়া চোৱা এটা কথা হল সাবজেক্ট আহিল এতিয়া সাবজেক্ট কোন সাবজেক্ট কোন জানা নেকি তোমালোকে যি কাম কৰে মই ভাত খাই আছো ইয়াত মই সাবজেক্ট তুমি খেলি আছা তুমি সাবজেক্ট ৰহিমে পঢ়ি আছে ৰহিম সাবজেক্ট মোৰ মাকে ৰান্ধি আছে মাক সাবজেক্ট সিহঁত আহি আছে সিহঁত সাবজেক্ট বুজি পাইছা ইয়াৰ পিছত যদি গৰুটোৱে ঘাঁহ খাই আছে গৰুটো সাবজেক্ট বাছখন গৈ আছে বাছখন সাবজেক্ট যি কাম কৰি আছে সেইজন হ'ব সাবজেক্ট আৰু কেতিয়াবা মনত ৰাখিবা যেনে কাম কৰা অবিহনেওতো বাক্য থাকে হয় নে নহয় আমাৰ স্কুলত এটা ডাঙৰ গছ আছে ইয়াত কিবা কাম হৈছে ৰহিম এজন ডক্টৰ ইয়াত কিবা কাম হৈছে ইয়াত কোনো কাম কৰাৰ কথা কোৱা নাই ইয়াত কোৱা হৈছে যাৰ বিষয়ে কোৱা হৈছে ইয়াত আমাৰ স্কুলত এটা ডাঙৰ গছ আছে ইয়াত গছটোৰ বিষয়ে কোৱা হৈছে গছটো হ'ব সাবজেক্ট ৰহিম এজন ডক্টৰ তুমি এজন ছাত্ৰ তুমি হল সাবজেক্ট ৰহিম এজন ডক্টৰ ইয়াত ৰহিম হ'ব সাবজেক্ট গতিকে যেতিয়া কাম কৰা হয় তেতিয়া যোনে কাম কৰে সেইটো হল সাবজেক্ট আৰু যেতিয়া বাক্য এটা কাম নুবুজায় তেতিয়া যাৰ বিষয়ে কোৱা হৈছে তেওঁ হল সাবজেক্ট লিখা